হেল্ল' গাইজ, পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বাবুৱে নতুন চাইকেল এখন পাইছে। বাবুক নতুন চাইকেলখন তাৰ মামাই আনি দিছে। মামা আৰু মামা আইতাই লৈ আনি দিছে। কেইদিনমান আগতে আপোনালোকে দেখাই পাইছে। তো বাবুৱে এতিয়া চাইকেল চলাব শিকি আছে। তো বাবু মানে চাইকেলখন চলাওঁ বাহিৰত চলাওঁ বুলি কৈ আছে। তো আমি ৰাস্তাত উলিয়াই লৈ আহিলোঁ বাবুক। বাবুই ৰাস্তাত চাইকেলখন চলাব, মানে ঘৰত চলাব ইচ্ছা কৰা নাই। ঘৰত চলাই থাকে, কিন্তু ৰাস্তাত ওলাওঁ, ৰাস্তাত যাওঁ, ফুৰিব যাওঁ, চাইকেল চলাই যাম, চাইকেল চলাই বুকত যাম, এনেকৈ কৈ থাকে। তো ৰাস্তাত উলিয়াই লৈ আহিছোঁ। তো চাইকেলখন চলাই বাবুৱে কেনেকৈ চলাই আপোনালোকে চাওক, ঠিক আছে। বাবুৱে চাইকেল চলাই আছে মাকৰ লগত, দেখাই পাইছে। আৰু এইফালে চাওক, এইফালে বাবুহঁতে ইয়াতে খেলি আছে। ইহঁতে সদায় খেলে, ডেইলি ইয়াতে খেলি থাকে আৰু কটনৰ নৃত্য নকৰে। আৰু এইটো মাইনা সেইদিনা দেখা পাইছিলে, মাইনাটো ওলাই আহিছে, খেদি আহিছে, মাৰিবৰ কাৰণে খেদি আহিছে। চাচোন চা, ইয়াতে মোক মাৰিবৰ কাৰণে খেদি আহে। মই চাইকেল চলাই আছো বুলি কৈ দিয়া, কৈ দিয়া ভালকে। মই চাইকেল চলাই আছো, চলোৱা এতিয়া চাইকেলখন চলা। বাবুৱে চাইকেল চলাই আছে আৰু মই চাই আছো মাকে চলাব শিকাই আছে চাইকেল। তো চাওক আপোনালোকেও কেনেকৈ শিকাই চাইকেল চলাব। বা ধুনীয়া ধুনীয়া, বঢ়িয়া বঢ়িয়া। পঢ়বা ভয় লাগে হা? এনেকুৱা কৰি নিদিবি বুলি কৈ আছে, ভয় লাগে বোলে বাবুৰ, বোলে ভয় লাগে। আৰু সেনেকুৱা কৰি এৰি দিব দিয়া নাই, এনেকৈ ধৰি থাকিব দিছে বাবুৱে। তো ধৰি থাকা এনেকৈ ধৰি থাকা। বাবুৱে ভয় কৰে, এনেকৈ ধৰি চলাব লাগে। আৰু বাবুক মানে এৰি দিব নিদিয়ে বাবুৱে, এৰি দিলে বোলে ভয় লাগে তাৰ। তো মোক এনেকৈ এৰি নিদিবি এনেকৈ কৈ আছে বাবুৱে। বাবু, তোমাক কি এৰি দিলে ভয় লাগে নেকি? এৰি দিলে তোমাক ভয় লাগে নেকি? ভয় লাগে? দে ভয় লাগে বোলে বাবুৰ, বোলে ভয় লাগে। বাবুৱে কৈ আছিল যে বাবু বোলে টুপুৰীহঁতৰ ঘৰত আহে। তো বাবুক টুপুৰীহঁতৰ ঘৰত লৈ আহিলোঁ এতিয়া। আৰু টুপুৰী আছেনে নাই ঘৰত তো গম নাপাওঁ। টুপুৰী ভকত যোৱা বুলি শুনিছোঁ, বোধহয় টুপুৰী ভকতে গৈছে। টুপুৰী হ'ল আমাৰ মামীৰ ছোৱালী। সঁচাকৈ টুপুৰীয়ে ভকত গৈছে। টুপুৰীক আমি লগ নাপালোঁ। পেটেলতচোন ভৰিয়ে দিয়াই। চকুটো ক'ত পেলালা তুমি? হা? চাইকেলৰ চকুটো হেৰাল দেখোন। হা? চাইকেলৰ চকুটো হেৰাইছে, এইফালে চাইকেলৰ চকুটো নাই। চাইকেলৰ চকু ক'ত পেলাইছা তুমি? হা? ঘৰত পেলাইছা না ৰাস্তাত পৰিল ক'ৰবাত? ঘৰতে পেলাইছা? তই বিচাৰিলি ক'ত পেলাইছা? চোৱা বাবুক চোৱা, বাবুৱে চশমা বিচাৰি গৈছে, চাইকেলৰ চকু। চাইকেলৰ চশমাযোৰ হেৰাইছে, মানে চাইকেলৰ যি চকু আছিলে চকুযোৰা হেৰাইছে। বাবুক এতিয়া ক'ৰ পৰা আনি দিওঁ, বাবুৱে গম নাপায় ক'ত পেলালে। তুমি গম পাইছা নে ক'ত পৰিছে বাবু? তুমিতো কৈ আছা বাৰে বাৰে ঘৰত পৰিছে, কিন্তু আমিতো ঘৰত থাকোঁতে পৰা নাছিল। ঘৰত তো ৰাস্তাতে পৰিছে ক'ৰবাত। তোমাক কোনে ক'লে ঘৰত পৰা বুলি? হা? মায়ে কৈছে? মায়ে কৈছে বোলে ঘৰত পৰা বুলি। ওলা তেতিয়াহ'লে ঘৰত যাওঁ, আৰু ঘৰত পাওঁ নে নাপাওঁ চশমাযোৰা চাই লওঁ। যদি ঘৰত আছে তো ঠিকে আছে কথাটো। ব'লা আমি ঘৰলৈ যাওঁ, সন্ধিয়াও হৈছে এতিয়া।
এতিয়া সন্ধিয়া হ'ল আৰু বাহিৰত গাড়ী নচলাওঁ আমি, গাড়ী মানে চাইকেল, বাবুৰ চাইকেল আৰু বাহিৰত নচলাওঁ, ওলা ঘৰলৈ যাওঁ। বাবুৰ চাইকেলৰ চকু ইয়াতে পৰি আছিলে, তো বাবুৱে কৈ আছিলে যে ঘৰত আছে, ঘৰত পৰিছে। তো হয়, ফাইনেলি ঘৰতে পৰিছে, তাৰ কথাটো সত্য আছিলে। আমি ভাবিছিলোঁ ৰাস্তাত পৰিছে নেকি, বিচাৰি বিচাৰি আহিলোঁ, তো ৰাস্তাত নাপালোঁ। তো চশমাযোৰা ঘৰতে আছিলে। তো এতিয়া খুৱাই দিওঁ চাইকেলত, খুৱাই দিওঁ হা, খুৱাই দিলোঁ। বাবুৰ চাইকেলৰ চশমা খুলি আছিলে, চকু খুলি পৰিছিল, ৰাস্তাত পৰা বুলি ভাবিছিলোঁ, কিন্তু ঘৰতে পৰি গৈছে, গম পোৱা নাছিলোঁ। তো এতিয়া খুৱাই দিলোঁ, এতিয়া কিমান ধুনীয়া লগা হ'ল, চা কি ধুনীয়া লগা হৈছে এতিয়া চাইকেলখন।